হাই হেল্ল' নমস্কাৰ ৱেলকাম টু দি ইডলি পিঠা ব্লগছ মই আজি এটা ঘৰত আহিছোঁ সেই ঘৰৰ ভিতৰত কোনো নাই মানুহ কোনো নাথাকে ইফালে মই অকলে আহিছোঁ এতিয়া আৰু আমাৰ সাউথ ইণ্ডিয়াৰ টিপিকেল ঘৰ হয় এইটো মানুহ কিয় নাই থকা জানে বেলেগ ঘৰ বনাইছে ডাঙৰ ঘৰটো বনাইছে সেইকাৰণে ইফালে কোনো নাই কিন্তু ঘৰৰ ভিতৰতো বস্তু কিবা কিবা আছে যে কিছুমানটো তাতে থাকে এইটো লোৱা নাই এতিয়া সেইকাৰণে ঘৰটো লাহে লাহেকৈ পৰি আছে মানে তলত পৰি আছে এতিয়াতো ইমান ভাল নাই ঘৰটো ইমান ভাল নাই অলপ টান আছিল আগতে এতিয়াতো বেছি বৰষুণ দিবৰ কাৰণে এতিয়া দিছ উইল বি ডিমিনিছড 3-4 মাহত সেই ঘৰটো কমপ্লিটলি পৰি যাব কিন্তু ঘৰৰ ভিতৰতো কিবা বস্তু আছে সেইকাৰণে মই এতিয়া কালেক্ট কৰিবলৈ আহিছোঁ মই আগতে এটা ভিডিঅ'ত মই কৈছিলোঁ আমাৰ ইফালে মানে সাউথ ইণ্ডিয়াত ঘৰৰ ওপৰত মানে ছাতৰ ওপৰতো এনেকুৱা মাটিৰ প্লেটছ আমি লগাই দিম ইফালে চাওক এইটো ঘৰৰ ভিতৰত কোনো নাই মই এতিয়া অকলে আহিছোঁ ইয়াতে আৰু ইফালে ঘৰৰ আগফালে চোতালত ইমান ঘাঁহটো লগাই দিছে ঘাঁহ ইমান আছে কিন্তু মই ভিতৰত যোৱা নাই কি আছে মই আপোনাক দেখাই দিম dark very dark I don't know what is there inside so let's go চাওক একো নাই ইয়াতে বাপৰে তলত কি আছে এই ঘৰত কোনো নাই মই এতিয়া আহিছোঁ ৰ'বা লাইটটো লগাই দিম বাপৰে অলপ মাহত এই ঘৰে পৰি যাব এনেকুৱা অৱস্থা আছে এতিয়া বাপৰে কি অৱস্থাটো ভূত আছে ভূত বাপৰে ঘৰত ভিতৰ যাবলৈ ভয় লাগে একো নাই ঘৰৰ ভিতৰতো ভগৱানৰ মূৰ্তি আছে যে মন্ত্ৰ চব ফটোকেইটা লগাই দিছে তো অলপ দিন হ'লে ঘৰে পৰি যাব এতিয়াতো ইমান টান নাই ঘৰ আৰু ঘৰৰ এইটো আপাৰ পাৰ্ট হয় টান আছে সেইটো আমি লগাইম তো চাওক 1 মিনিট এইটো ওপৰটো মাটি ওইফালে চাওক মাটি হয় আৰু ইফালে পিছফালে কি আছে আমি দেখিম পিছফালেতো ৱায়াৰ বাপৰে লাইট নাই ইয়াতে লাইটৰ কানেকশ্যনটো অফ কৰি দিলোঁ এতিয়া মানে এনেকুৱা হৈছে অৱস্থাটো এফালে হাফ পাৰ্টটো পৰি গ'ল চাওক কোনো নাই ইয়াতে মানুহ মানে ইফালে ভূত থাকে বুলি কৈছে
এতিয়াতো আমি দেখ পোৱা নাই যে। বিচনাৰ অৱস্থাটো দেখোন, বিচন আৰু ঘৰৰ আগফালে ইমান মানে ঘাস আৰু কিবা পৌধা চবতো আছে, আৰু ঘৰৰ চোতালতে এটা ডাঙৰ গছটো হৈছে চব। বাপৰে, আমাৰ ইফালে এইটো আচোৱাত বুলি কয়, আচোৱাত গছটো, কিন্তু অসমীয়াত কি বুলি নাজানো। পাত ওচৰৰ পৰা দেখাই দিম, এইটো হৈছে পাত। চব চোতালতে হৈছে এইটো, সেইকাৰণে ঘৰৰ মানুহ বেলেগ ঘৰ বনাইছে। আগতে ইফালে আমি খানা বগেৰা বনাইছিলোঁ, মানে মানুহ ইফালে বনাইছিল। এতিয়াতো চব পৰি গ'ল যে, সেইকাৰণে একো নাই ইফালে। সেই ৰুমত চব পৰি গ'ল ওপৰ পৰা, একো নাই। কিমান নৰম নৰম কোমল আছে চাওক, কোমলৰ মাটি মানে মাটি ইমান কোমল।